কবিতাৰ শিৰোনাম জোনাক। কথা ৰণ্টু শইকীয়া, আবৃত্তি ৰণ্টু শইকীয়া। জোনাক, তুমি এদিন উভতি আহিবা চিনাকি নদীৰ সেই প্ৰেমৰ ঘাটটো বিচাৰি। আজিও মই ৰৈ আছো সেই প্ৰেমৰ ঘাটত, প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত তোমাক বিচাৰি। শুনা জোনাক, জীৱনৰ আটাইতকৈ ভাল বস্তুবোৰ পাবলৈ টকা পইচা ধন সম্পত্তিৰ প্ৰয়োজন নহয়। তাৰ বাবে লাগে মাথো সঁচা মৰম, আত্মীয়তা আৰু সেই বস্তুটোৰ ওপৰত বিশ্বাস। চোৱাচোন, তুমি তোমাৰ চাৰিওপিনে এবাৰ ভালদৰে ঘূৰি চোৱা, দেখিবা বন্ধুৰ বিশ্বাস, হাঁহি আৰু প্ৰেম এই সকলোবোৰ সকলো ঠাইতে বিনামূলীয়া। ধন্যবাদ।